গুটি ভাগ ইনষ্টাগ্ৰামত মেছেজ কৰা বন্ধ কৰক ই ভাবিছিলে মানে ফলো কৰিব কম বুলি গজব বেজতি ইলাহি নকৰিবা না হি বকি আছে বকি থাকিব দাদা স্মাকলি চাই থাকিম আৰু নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ' গুটি ভাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি এনেকুৱা ৰ'দ দিছে চাওক মানে দুদিনমান ৰ'দ নিদিওঁতে ভালে লাগি আছিলে আৰু বৰষুণ দিওঁতে বেয়া লাগি থাকে কিন্তু ৰ'দ দিলে মানে এদিন ৰ'দ দিলে মানে থাকিব নোৱাৰে সেইটোহে বেয়া আৰু এতিয়া ধুনীয়াকৈ মই চুলি কাটি আহিলোঁ চুলিখিনি মানে বহুত দিন হৈছিলে জেং কুকুৰা নিচিনা লাগি আছিলে আজি ধুনীয়াকৈ চুলি তুলি কাটি ল'লোঁ এতিয়া ধুনীয়াকৈ গা ধুই ল'ম আৰু মানে বিশেষ কাম এটাত যাম আজি সেইদিনাখন কভাৰ ভিডিঅ' এটা বনাইছিলোঁ কিন্তু সেই কভাৰ ভিডিঅ'টোত মানে মোৰ বেছি এক্টিংটো ভাল নহ'ল সেইকাৰণে আপোনালোকৰ মাজত নিদিলোঁ হ'লেও বহুতে চাইছে ভিডিঅ'টো কিন্তু আজি আকৌ এটা ভিডিঅ' বনাম বুলি ভাবিছোঁ আৰু আমাৰ বিশ্বজিৎ দাই ধুনীয়াকৈ কেমেৰা ধৰি দিব আৰু লগতে এইফালে ৰীণা বাইদেউ আছে আৰু তাৰ লগতে কভাৰ ভিডিঅ' এটা বনাম বুলি মানে মাতিছে তাতে যাম ধুনীয়াকৈ ৰেডি হৈ লওঁ গা চা ধুই লওঁ এতিয়া চুলিখিনি কাটিলোঁ কিন্তু অকণমানে কাটিছোঁ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আজি গপ্ৰত ভিডিঅ' লৈ আছোঁ আৰু মানে ঘৰত কোনো নাই আজি মনোজ ভাইটি মামা ঘৰত গৈছে ময়ো যাবলগীয়া আছিলে কিন্তু তাত নগ'লোঁ মানে কভাৰ ভিডিঅ'টো বনাম বুলি কৈছিলে সেইকাৰণে তাত নগ'লোগৈ এতিয়া ধুনীয়াকৈ মই গা ধুই লওঁ ধুনীয়াকৈ গা চা ধুই ওলাই ল'লোঁ আৰু অকণমান ফ্ৰেছ হৈ লৈছোঁ আজি অকণমান ফ্ৰেছ যেন নিজকে লাগিছে চুলিখিনি কাটি আহিলোঁ বাইকখনকো ওলাই ল'লোঁ আৰু এতিয়া প্ৰথমতে নিৰ্মলক লৈ আহোঁ নিৰ্মলো মানে অকণমান কৰিঅ'গ্ৰাফাৰ কৰি দিব আৰু কৰিঅ'গ্ৰাফাৰ বুলিয়ে ক'ব লাগিব মানে অলপ চলপ শিকাই দিব আহি পালোঁ নিৰ্মল ভাই ঘৰত আৰু এইফালে আছে চাওক শকত লাগিছে হ'ব দে বল যাব লাগে পটাপট ফটলা নিচিনা লাগিছে নে কৈছোঁ এইবিলাক বাদ দে যি কি নহওক এতিয়া আমি ওলাই যাওঁ দুইজনে আৰু এনেকৈ ভিডিঅ'টো চাই থাকক সেইদিনাখনি খুব ধুনীয়াকৈ বনাই দিলোঁ মানে সিহঁতক ভিডিঅ'টো তাৰপিছত আজিও মানে বনাই দিব লাগে বোলে আৰু ৰাইজে দাবী কৰি আছে যিহেতু সেইকাৰণে বনাই দিওঁ আপোনালোকৰ কাৰণে নে কি কওঁ ভিডিঅ'টোৰ মাজতে আপোনালোকক এটা গেমিং এপৰ বিষয়ে ক'বলৈ বিচাৰিছোঁ যাৰ নাম হৈছে টেক্সেল এপ আৰু এই গেমটো হ'ল ভাৰতৰ নাম্বাৰ 1 গেম আপোনাৰ প্ৰেডিকচন লেভেল যদি ভাল আছে তেতিয়াহ'লে এই গেমটো আপোনালোকৰ বাবে ইয়াত আপোনালোকৰ লাক আৰু স্কেলৰ প্ৰয়োজন সকলোতকৈ ভাল কথাটো এইটোৱে যে ইয়াত আপোনালোকে এগুণ নহয় দুগুণ নহয় একেবাৰে 9 গুণলৈকে জিকিব পাৰিব আৰু প্ৰত্যেক সোমবাৰে টেক্সেল এপৰ পৰা গিভআৱে দিয়া হয় তাৰ কাৰণে আপোনালোকে 500 টকাৰ ৰিচাৰ্জ কৰিব লাগিব যদিহে আপোনালোকে লাকি হয় তেন্তে জিকিব পাৰিব আইফোন 13 Pro Max আৰু এই গেমটো ফেচবুকৰ জৰিয়তে আপোনালোকে লগইন কৰি ল'ব গেমটো ময়ো খেলি আছো বৰ্তমান যদিহে আপোনালোকে ডাউনলোড কৰিবলৈ বিচাৰে তেন্তে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক দিয়া আছে তাত গৈ পিনি ডাউনলোড কৰক আৰু গেম খেলক নক'ব আৰু ইমানেই গৰম আজি ইমানেই গৰম আৰু বিশ্বজিৎ দাই মানে ফোন কৰি ক'লে এই গিম্বেলটোকো লৈ আনিবি বুলি মানে বিশ্বজিৎ দাই মানে ঘৰৰ পৰা ওলাই আহিলে আগতে আৰু এই বস্তুটো পাহৰি গৈছিলে গিম্বেল তাৰপিছত এতিয়া আমি একেবাৰে মেইন লোকেশ্যনত গৈ লগ পাইছোঁ নে কি বন্ধু ভিডিঅ'টো চাই থাকক আৰু যদি কোনোবা নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মৰমতে লাইক এটা কৰি দিব কমেণ্ট কৰি দিব আমি এনেকৈ গৈ আছোঁ আৰু লোকেশ্যনটোৰ নাম হ'ল কি আছে 3 মাইল ঘাটত মানে যাম বুলি ভাবিছোঁ আৰু এইফালে পবা ৰিজাৰ্ভৰ ওচৰত কৰিম বুলি ভাবিছোঁ কিন্তু তাত বোলে বহুত মানুহ অহা যোৱা কৰি থাকে আৰু সেইকাৰণে মানে আমি এটা ধুনীয়া লোকেশ্যনত গৈ আছোঁ আৰু বাকী কেইজন কাৰত আহি আছে আমি এতিয়া গৈ আছোঁ দুইজনে বাইকত আৰু একেবাৰে লোকেশ্যনত গৈ লগ পাই আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকিব গুটি আমি আহি পালোঁ ফাইনেল লোকেশ্যনত আৰু মানে এই জেগাটোৰ নাম কি বিশ্বজিৎ কি আছিলে 3 মাইল ঘাট পবা ৰিজাৰ্ভ ফৰেষ্ট আৰু মানে বৰ্ষাৰণ্য পবা বৰ্ষাৰণ্য আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত এটাই আছে এইখন হৈছে পবা বৰ্ষাৰণ্য আৰু ইয়াতে শ্বুটিং কৰিম বুলি ভাবিছোঁ আৰু আজি মানে শ্বুটিঙত কোন কোন আহিছে অকণমান দেখাই দিব ওলাইছোঁ এইফালে আমাৰ ৰীণা বাইদেউ এইফালে হিৰণী আৰু এইফালে এজন বা আহিছে নামটো কৈ দিয়ক মহিমা আৰু এনেকৈ এতিয়া শ্বুটিং হ'ব মানে এতিয়াই হ'বলগীয়া আছিলে কামটো আৰু মানে বিশ্বজাই কিবা বস্তু এটা পাহৰি আহিলে কিবা এটা বস্তু পাহৰি আহিলোঁ সেইকাৰণে আকৌ আনিব গৈছে মিগাঙে আৰু এই নদীটো চাওক ইমান ডাঙৰ মানে এই নদীটোৱে হৈছে আমাৰ ফালে যোৱা নদীটো আমাৰ তাত লালি নদী বুলি কওঁ মেইন নদীটো হৈছে ব্ৰহ্মপুত্ৰ মই ঘৰত গ'লে দেখাম বাৰু আমাৰ নদীটো আৰু মানে এইফালৰ পৰা গৈছে এইফালৰ পৰা যায় সেইফালে পাইছে ডাইৰেক্ট এইটোৱে হৈছে আই লাভ পবা বুলি লিখি থোৱা হৈছে 3 মাইল ঘাটতে আৰু খুব ধুনীয়াকৈ লিখি থৈ দিছে ইয়াতে ফটো চটো বহুতেই মাৰিছে কিন্তু মই আজি মাৰিম আৰু এবাৰো মাৰা নাছিলোঁ চাওক মানে গোটেই ৰিল বনাত বিজি আৰু এইফালে সেইটোও আহি পালে মানে বহুত টাইম কৰি দিলে দেই ক'ৰবাত ছোৱালী চাই আছে নেকি নাই চোৱা নাপায় দেই বয়স হোৱা নাই এতিয়া আৰু এতিয়া মানে আমাৰ আহি গ'ল কেমেৰা আৰু এতিয়া আমি শ্বুটিং কৰিম ফাইনেলি আমাৰ শ্বুট আৰম্ভ হৈছে আৰু এইফালে চাওক
এইটো লাগি ধৰিব নালাগে ফেচটো তাই ফালে তই মানে হিলা হিলি নকৰিবি ন সি বকি আছে বকি থাকিব দাদা रुको जरा सबर करो তই মানে লাষ্ট ধুনীয়াকে চশমা কৰি চাই থাকিম আৰু চশমা কৰি চাই থাকিম আৰু 1 2 3 একচন চশমা খোলো সৰু সৰুকৈ আমাৰ হৈ গ'ল এটা ক্লিপ এতিয়া আকৌ চোলা এখন চেঞ্জ কৰি ল'লোঁ মানে অকণমান চেঞ্জ কৰি অকণমান ধুনীয়া হ'ব লাগিবতো সেইকাৰণে ধুনীয়াকৈ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া আকৌ হ'ব আমাৰ শ্বুট আৰু এইফালে আজি আমাৰ কেমেৰামেনজন আহিছে এইফালে মৃগাংদা হাই আৰু খুব ধুনীয়াকৈ কেমেৰামেন কৰি দিছে আৰু এয়া আৰু চাব ভিডিঅ'টো চাব নাপাহৰিব ডিছক্ৰিপশ্যনত থাকিব লিংকটো ধুনীয়া আছে হেণ্ডচাম একদম পুৰা আৰু যিমানখিনি মানে বিউটিফুল গাৰ্লছ আছে আমাৰ গুটি ভাইক ইনষ্টাগ্ৰামত মেছেজ কৰা বন্ধ কৰক ই ভাবিছিলে মানে আৰু মানে ফলো কৰিব কম বুলি গজব বেজতি ইমান মানুহ হৈ পিনি ইমান তেনেকুৱা হ'ব নাপায় বেয়া পাইছোঁ একো নাই দে বেয়া পালেও ছোৱালীখিনি মোৰ লগত পতিলে হ'ল আমাৰ ধুনীয়াকৈ শ্বুটিং কৰা কমপ্লিট হৈ থাকিলে প্ৰায় মানে ৰাতি হৈ গ'ল আৰু একদম জংঘলৰ মাজত আছোঁ ইফালে আছে নদী আৰু যি কি নহওক মানে শ্বুটিংটো কৰিলোঁ আৰু যেনি তেনি আৰু প্ৰথমতে আমাৰ এক্ট্ৰেছজনীৰ মতামতটো জনাবলৈ কওঁ মানে গুটিৰ লগত ডান্স কৰি বহুত ভাল লাগে ডান্স মানে এক্টিং কৰি বহুত ভাল লাগিলে কাৰণ আপোনালোকে যিহেতু কৈছিলে যে গুটি ভাইৰ লগত নেক্সট ভিডিঅ' লাগিব সেই বুলি ভাবি মেলি গুটি ভাই আৰু মই ডান্স কৰি এক্টিং কৰিলোঁ আৰু কেনেকুৱা লাগে আপোনালোকে জনাব প্লিজ ভিডিঅ'টো চাব কমেণ্ট কৰিবলৈ একদম নাপাহৰিব দেই হয়। আৰু মানে কেলে ৰাতি হ'ল মানে যিহেতু মোৰ ইমান এক্টিঙত ইমান খাচ নহয় আৰু এক্টিঙত গাথা সেইকাৰণে মানে এনেকুৱা প্ৰব্লেম হৈছে আৰু যি কি নহওক আগলৈ যদি পাৰোঁ বনাই যাবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি সকলোৱে যাব ওলাইছোঁ আৰু আজি আমাৰ মানে কৰিঅ'গ্ৰাফাৰ কৰি দিলে এইফালে নিৰ্মল ভাই নমস্কাৰ দে আপোনালোকৰ আশীৰ্বাদত ইমানখিনি কৰি দিছোঁ আৰু বহুত কষ্ট কৰিলে কিন্তু মানে মই একো এক্টিঙে নাজানিছিলোঁ আৰু ইয়ে মানে গোটেই ভিডিঅ'টোৰ মানে সিয়ে হেণ্ডেল কৰিলে আৰু আমাৰ এইফালে কেমেৰামেন মৃগাংদা আৰু মৃগাংদাৰ মই ইনষ্টাগ্ৰামৰ লিংকটো ডিছক্ৰিপশ্যনত দি দিম আৰু আপোনালোকে যদি কোনোবা ধুনীয়া ছোৱালী পচন্দ লাগে তেন্তে অলপ ফ'ল' কৰিব পাৰে ফ'ল' কৰিব পাৰে এতিয়াও চিংগল আছে মেছেজ এটা দিব পাৰে আৰু এতিয়া ৰাতি প্ৰায় 12টা বাজিলে আৰু 12টা বজাতে মোৰ এডিটিং খতম হ'ল আৰু সেয়া আৰু আজিৰ ভিডিঅ'টো ইমানখিনি দীঘলীয়া নকৰোঁ বুলি ভাবিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা ধামাকা পুনৰ নতুন ভিডিঅ' লগ পাম আজিলৈ ইমানেই বাই